মাটিৰ অম্লতা আমি সকলোৱে জানো যে মাটিত চূণ প্ৰয়োগ কৰাটো শস্য উৎপাদনৰ কাৰণে এক দৰকাৰী ব্যৱস্থা। কিন্তু কি কাৰণে এই চূণ প্ৰয়োগ কৰা হয়? এটা সহজ উদাহৰণ লোৱা যাওক। নেমু টেঙা আৰু চৌদাখাৰ। নেমু টেঙাৰ ৰসত এচিড থকাৰ বাবে ইয়াৰ সোৱাদটো টেঙা, অন্যহাতে চৌদাখাৰৰ সোৱাদটো ইয়াৰ বিপৰীত অৰ্থাৎ খাৰুৱা। টেঙাৰ ভিতৰতটো যেনেকৈ কম টেঙা, মধ্যমীয়া টেঙা আৰু বেছি টেঙা হ'ব পাৰে, ঠিক তেনেকৈ খাৰৰ ক্ষেত্ৰতো কম বেছি হ'ব পাৰে। কেতিয়াবা আকৌ সোৱাদটো টেঙাও নহয় আৰু খাৰো নহয়। উপযুক্ত টেঙা আৰু খাৰৰ গুণবোৰ মাটিৰ ক্ষেত্ৰতো আছে আৰু যাৰ ফলত মাটিৰ বিভিন্নতা হয়। দেখা গৈছে যে কিছুমান শস্য টেঙা মাটিত আৰু কিছুমান শস্য খাৰুৱা মাটিতে ভাল হয়। আকৌ কিছুমান শস্য আকৌ নিৰপেক্ষ অৰ্থাৎ টেঙাও নহয় খাৰুৱাও নহয় তেনেকুৱা ধৰণৰ মাটিতে ভাল হয়। যে এই মাটিৰ অম্লতা আমি পৰীক্ষাগাৰত জুখি উলিয়াব পাৰোঁ। ইয়াৰ বাবে এডাল সূচক ব্যৱহাৰ কৰা হয় যাক কোৱা হয় pH স্কেল। এই pHৰ মান অনুসৰি মাটি কিমান টেঙা অথবা কিমান খাৰুৱা তাক আমি নিৰূপণ কৰিব পাৰোঁ।